প্ৰিয় দৰ্শক, ৩ মাৰ্চ তাৰিখে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হোলীৰ দিনটোতেই লাগিব। ২০২৬ চনৰ আৰম্ভণিৰ পৰা হোলীক লৈ এটা সংশয়ৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ এইবাৰ হোলীৰ দিনত চন্দ্ৰগ্ৰহণৰ ছাঁ পৰিছে। এইবাৰ ৰঙৰ উৎসৱ হোলী জ্যোতিষীয় গণনাৰ মাজত আবদ্ধ হৈ পৰিছে। জ্যোতিষাচাৰ্যসকলৰ মতে গ্ৰহণ আৰু সূতককালত কোনো শুভ কাম কৰা নহয়, লগতে পূজা-পাঠো কৰা নহয়। এনে অৱস্থাত আপুনি নে কেৱল হোলিকাৰ পূজা কৰিব পাৰে, নে হোলিকা দহন কৰিব পাৰে। সেয়ে ৰঙৰ এই উৎসৱক লৈ মানুহৰ মাজত সংশয় দেখা দিছে। কেতিয়া হোলিকা দহন কৰা হ'ব আৰু কেতিয়া ৰঙৰ হোলী খেলা হ'ব? তেনেহ'লে ২০২৬ চন খগোলীয় দৃষ্টিৰে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এই বছৰত মুঠ ৪টা গ্ৰহণ লাগিব। ইয়াৰে ভিতৰত 2টা সূৰ্যগ্ৰহণ আৰু 2টা চন্দ্ৰগ্ৰহণ অন্তৰ্ভুক্ত আছে। ফেব্ৰুৱাৰী আৰু আগষ্ট মাহত হোৱা সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব। কিন্তু ৩ মাৰ্চ ২০২৬ তাৰিখে হোলিকা দহনৰ দিনা লাগিবলগীয়া চন্দ্ৰগ্ৰহণ ভাৰতত স্পষ্টকৈ দেখা যাব। ইয়াৰ সূতককালো বলৱৎ থাকিব আৰু ইয়াৰ প্ৰভাৱো ভাৰতত পৰিব। এই কথাটোক লৈ বহুতো লোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। চন্দ্ৰগ্ৰহণ কেতিয়া লাগিব? সূতককাল কেতিয়াৰ পৰা আৰম্ভ হৈ কেতিয়ালৈকে থাকিব? পূজা-পাঠ কেতিয়াৰ পৰা বন্ধ কৰিব লাগিব? হোলিকা দহন কেতিয়া কৰা হ'ব? আৰু গ্ৰহণৰ পিছত আমাৰ কি কি কৰণীয় কাম আছে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লৈয়ে আজিৰ এই ভিডিঅ'টো। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। যদি আপোনাৰ আমি দিয়া তথ্যসমূহ ভাল লাগে তেন্তে ভিডিঅ'টিত এটা লাইকৰ সৈতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। ৩ মাৰ্চ ২০২৬ তাৰিখে লাগিবলগীয়া চন্দ্ৰগ্ৰহণটো সমগ্ৰ এছিয়া আৰু অষ্ট্ৰেলিয়াত দেখা যাব। ইয়াৰ উপৰিও উত্তৰ আৰু দক্ষিণ আমেৰিকাতো এই গ্ৰহণ দেখা যাব। ভাৰতীয় সময় অনুসাৰে এই চন্দ্ৰগ্ৰহণ দুপৰীয়া ৩:২০ পৰা সন্ধিয়া ৬:৪৭লৈকে থাকিব। এইটো ভাৰতত দেখা যাব আৰু ইয়াৰ সৈতে সূতককালো বলৱৎ থাকিব। সূতককালৰ সময় হ'ব পুৱা ৬:২০ পৰা সন্ধিয়া ৬:৪৭লৈ। ইয়াৰ পিছতহে আপুনি পূজা-পাঠ আৰম্ভ কৰিব পাৰিব। সূতককাল পুৱাৰ পৰাই আৰম্ভ হৈ যাব। সেয়ে পুৱাৰ পৰাই হোলিকাৰ পূজা কৰিব নোৱাৰিব। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত আপুনি হোলিকাৰ পূজা কৰি হোলিকা দহন কৰিব পাৰিব। ৪ মাৰ্চ ২০২৬ তাৰিখে ৰঙৰ হোলী খেলিব পাৰিব। গ্ৰহণৰ সময়ত বিশেষকৈ গৰ্ভৱতী মহিলাসকলে অধিক সাৱধান হোৱা উচিত। এই সময়ছোৱাত চাকু, কেঁচি, বেজী ব্যৱহাৰ নকৰাটোৱে ভাল বুলি ধৰা হয়। গ্ৰহণ চলি থকাৰ সময়ত খোৱা-বোৱা কৰা উচিত নহয়। আনকি পূজা-পাঠো কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে মন্ত্ৰ জপ আৰু ভগৱানৰ নাম জপ কৰাটোৱে শুভ বুলি কোৱা হয়। গৰ্ভৱতী মহিলাসকলেও এই সময়ত ভগৱানৰ নাম জপ কৰিব লাগে আৰু আন কাম-কাজবোৰ পৰিহাৰ কৰিব লাগে। আচলতে গ্ৰহণ শেষ হোৱাৰ পিছত ঘৰৰ ইতিবাচক পৰিৱেশ পুনৰ ঘূৰাই অনাটো খুবেই প্ৰয়োজনীয়। গ্ৰহণৰ সময়ত ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। সেয়ে কিছুমান বিশেষ উপায় মানি চলিলে গ্ৰহণৰ পিছত ঘৰ আৰু মন্দিৰ সহজতে পৰিষ্কাৰ কৰিব পাৰি। গ্ৰহণ শেষ হোৱাৰ পিছত ঘৰৰ সকলো কোঠালি, চোতাল আৰু মন্দিৰ ভালদৰে পৰিষ্কাৰ কৰক। এই সময়ত ঘৰ মোছাটো অতি দৰকাৰী। ঘৰটো মোছোতে পানীত অলপ নিমখ মিহলাই লওক। ইয়াৰ ফলত নেতিবাচক শক্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়। পৰিষ্কাৰ কৰাৰ পিছত দুৱাৰ-খিৰিকী খুলি দিয়ক যাতে শুদ্ধ বতাহ সোমাই আহিব পাৰে। ঘৰ পৰিষ্কাৰ কৰাৰ পিছত শুদ্ধিকৰণ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি গংগাজল ব্যৱহাৰ কৰিব পাৰে। ঘৰ আৰু মন্দিৰত গংগাজল ছটিয়ালে ইতিবাচক শক্তিৰ সঞ্চাৰ হয় বুলি ধৰা হয়। গ্ৰহণৰ পিছত বিশেষকৈ মন্দিৰটো ভালদৰে পৰিষ্কাৰ কৰক। পূজা স্থান ভালদৰে চাফ-চিকুণ কৰক আৰু তাত থকা ফুল, মালা আৰু পুৰণি মূৰ্তিসমূহো ভালদৰে পৰিষ্কাৰ কৰি ল'ব। শেষত মন্দিৰত গংগাজল ছটিয়াই পুনৰ পূজা-অৰ্চনা আৰম্ভ কৰক। গ্ৰহণৰ পিছত ঘৰৰ পৰিৱেশ শান্ত আৰু সুস্থিৰ কৰি ৰাখিবলৈ কোঠাটোত ধূপ-চাকি জ্বলাই দিব লাগে। ইয়াৰ ফলত ঘৰত ইতিবাচক শান্তি বজাই ৰাখিবলৈ সহায় হয়। গ্ৰহণৰ পিছত ৰৈ যোৱা খাদ্য খাব নালাগে। সদায় সতেজ খাদ্য বনাইহে
আপুনিয়ে খাব লাগে, কাৰণ গ্ৰহণৰ সময়ত ৰৈ যোৱা খাদ্য অশুদ্ধ হৈ যায় বুলি বিশ্বাস কৰা হয়। গ্ৰহণৰ পিছত ঘৰৰ সকলো সদস্যই স্নান কৰা উচিত। ইয়াৰ দ্বাৰা শৰীৰ আৰু মন দুয়োটাই শুদ্ধ হয়। গ্ৰহণৰ পিছত আপুনি দান কৰিব পাৰে। ধৰ্মীয় বিশ্বাস অনুসাৰে গ্ৰহণৰ সময়ত ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ থাকে। এনে অৱস্থাত ঘৰৰ পৰিৱেশ শান্ত আৰু ইতিবাচক কৰিবলৈ ছাউণ্ড হিলিং পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। মানে এই সময়ত ঘৰত শংখ বা ঘণ্টা বজাব পাৰে। ইয়াৰ ফলত মনো শান্ত হয় আৰু পৰিৱেশো পবিত্ৰ হয় বুলি ধৰা হয়। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আপুনি মই কোৱা এই তথ্যসমূহ ভাল পালে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগলৈ এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।